তো হেল্ল' গাইজ মই পিংকু আজি এখন বিয়া খাবলৈ যাইছো সেই বিয়াখন হৈছে ভেকুলীৰ বিয়া কইনাৰ ঘৰতো ধুনীয়া কৰি কলপুলিৰে সজোৱা হৈছে এইফালে এক পলিটিং ধুনীয়া কৰি ফুল লৈ ললো আৰু এতিয়া সেই দুটা ভেকুলী চাই আছো যোন দুটা লাগে আৰু কিবা কৈ গাইজ সেই দুটা ভেকুলী পালো দিয়া এইবাৰ আকৌ দৰা ফালৰ কলপুলি লৈ যাইছো গাইজ বাৰু এতিয়া নিব আহিলো গাইজ খৰি লাগিব এইফালে এটা হেলজনীৰো ব্যৱস্থা কৰা হৈছে আজিৰ হ'ব লগা বিয়াখন এই মন্দিৰটোতে পাতা হ'ব গাইজ বাৰু মই এইফালে এক পলিটিং চাউল লৈ যিহেতু গাইজ খিচাৰি খোৱা হ'ব তাৰ কাৰণে চব্জিৰো ব্যৱস্থা কৰা হৈছে লগতে এইফালে দালিও ব্যৱস্থা কৰা হৈছে আৰু গাইজ এনেকৈ আহি পালো কইনাৰ ঘৰ বিয়াখনত যিখিনি ইয়াত নিয়ম থাকে সেইখিনি নিয়ম সম্পূৰ্ণকৈ পালন কৰা হৈছে সিন্দুৰৰ পৰা আদি কৰি মুকুট খোৱাৰ পৰা আদি কৰি তেলৰ পৰা আদি কৰি মানে সকলোখিনি দিয়া হৈছে এই বিয়াখনত এইটো গাইজ বহুত দিনে হ'ল ৰ'দ বোলা বস্তু এনেকৈ হ'লে মানুহ কেনেকৈ খেতি কৰিব আজিৰ বিয়াখন এই মন্দিৰটোতে আয়োজন কৰা হৈছে আৰু ফাইনেলি গাইজ এনেকৈ দৰা কইনা আহি পালে আমাৰ মন্দিৰলৈকে গাইজ নীতি নিয়ম কৰি বিয়াখন আমি পাতি দিওঁ গাইজ এটাই আশা কৰিলো যাতে অহাকালিৰ পৰা ধুনীয়াকৈ বৰষুণ মাৰা ষ্টাৰ্ট কৰি দিয়ে ৰাইজৰ মানুহখিনি মিলি ভেকুলীৰ বিয়াখন পাতা হৈছে আজিৰ মিনি ভক্তখানি আছিল আজিলৈ বাই জয় অসম।